थाने पे जब हमें ले गए तो हमने बोला साहब मेरी क्या गलती है, मुझे आप छोड़ दीजिए। लेडीज़ का पक्ष लिया गया, उसकी रिपोर्ट लिखी, मगर मेरी कोई सुनवाई नहीं। বন্ধুসকল এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আপোনালোকে দেখি আছে বৰ্তমান ট্ৰেণ্ডত কি চলি আছে। বৰ্তমান আমাৰ অসমৰ ট্ৰেণ্ডত চলি আছে জাঙ্গিয়া বাইদেউৰ কথা। তো এনেদৰে এগৰাকী কথা ক'বলৈ গৈ আছোঁ। লক্ষ্ণৌৰ এইটো ঘটনা হৈছে লক্ষ্ণৌৰ এগৰাকী ছোৱালীয়ে মাছ ৰাস্তাত এজন ল'ৰাক কেব ড্ৰাইভাৰক 22টা থাপৰ মাৰিছে। আহকচোন কি কাৰণে তাই কেব ড্ৰাইভাৰজনক মাৰিছে তো চাওঁ। আহক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছ ৰাস্তাত এজন নিৰপৰাধী ল'ৰাৰ ওপৰত কেনেদৰে অত্যাচাৰ চলোৱা হৈছে, কিন্তু পাব্লিকে চাই আছে, কেৱল চাইহে আছে। ভয় বন্ধুসকল, ল'ৰা হ'লেই যে ভুল আৰু ছোৱালী হ'লেই যে শুদ্ধ সেইটো হ'ব নোৱাৰে। আৰু সকলো দুইফালৰ পৰা বিবেচনা কৰিব লাগে, কাৰণ অকল কেৱল ছোৱালী হ'লেই যে ভাল বা ল'ৰা হ'লে বেয়া সেইটো নহয়, সকলো সমান। গতিকে দুইটা ফালৰ পৰা চাব লাগে যে কোন শুদ্ধ। হয়তো সকলোৱে ভাবিছিল যে ল'ৰাজনৰ গাত দুখ আছে, ল'ৰাজনে খুন্দিয়াব বিচাৰিছিল কাৰণে তাই ল'ৰাজনক মাৰিছিল, কিন্তু আচলতে তেনেকুৱা নহয়। CCTVত সকলোবোৰ ধৰা পৰিল। ছোৱালীজনীয়ে হয়তো ল'ৰাজনেও তাইক মাৰিব পাৰিলেহেঁতেন, কিন্তু ল'ৰাজনে যদি তাইৰ গাত হাত তুলিলেহেঁতেন তেন্তে সকলো পাব্লিকে তাই ল'ৰাজনক মাৰিলেহেঁতেন যে ছোৱালীজনীৰ গাত কিয় হাত দিলি, কিন্তু ভুল আছিল আচলতে ছোৱালীজনীৰহে। তো আহক ভিডিঅ'টো চাই থাকোঁ। দেখিব পাইছে ইমান যান জঁটৰ মাজত ছোৱালীজনী বিন্দাছকৈ গৈ আছে, আৰু তাই চাওক কাৰোলৈ একো কেয়াৰ কৰা নাই। কোনোবাই যদি তাইক মাৰে তাই মানে উল্টাই মাৰিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, কাৰ গাত বিশেষ দুখ আছে। তো সেই ছোৱালীজনীক দেখি ৰাস্তাত তেনেকৈ কেব ড্ৰাইভাৰজনে ব্ৰেক মাৰি গাড়ীখন ৰখাই দিছে। হয়তো আপোনালোকে লক্ষ্য কৰিছে যে ছোৱালীজনীৰ গাত 1%ও গাড়ীখন লগা নাই, আৰু তাইৰ হুলস্থুলটো আপোনালোকেতো দেখিছেই। চাওক কেনেদৰে ব্ৰেক মাৰি ৰখাই দিছে গাড়ীখন তাইক বচাবৰ কাৰণে। ছোৱালীজনীয়ে গাড়ীখন ৰখাই ড্ৰাইভাৰজনৰ মোবাইলটো লৈ ভাঙি পেলালে। সি বুজাব চেষ্টা কৰিছে যে তাৰ 25,000 টকা দি সেইটো মোবাইল মালিকে লৈ দিছে। সি দুখীয়া ঘৰৰ ল'ৰা। আৰে তাৰ কথা কোনে শুনিব, সি ল'ৰা মানুহ ন, ল'ৰা হ'লেই যে দুখী সেইটোকে বুজাব গৈ আছে। তাই তাক মাৰি আছে, ল'ৰাটোক মাৰি আছে, সেইবাবে পাব্লিক বা পুলিচে একো কৰা নাই। কিন্তু যদিহে ল'ৰাজনে ছোৱালীজনীক মাৰিলেহেঁতেন তেতিয়া কিন্তু এইটো ঘটনা বহুত বেছি উঠি গ'লহেঁতেন, পাব্লিকে ল'ৰাটোক পিটিলেহেঁতেন। কিন্তু এতিয়া ল'ৰা হ'লেই যে দুখী সেইটো বুজাব গৈ আছে। আৰে দুইটা ফালৰ পৰা শুদ্ধ কোন সেইটো চাব লাগে, যে ল'ৰা ভুল বা ছোৱালী শুদ্ধ সেইটো নহয়, সেইটো বিবেচনা এৰিব হ'ল বৰ্তমান। দেখিব পাৰিছে যে জেব্ৰা ক্ৰচিঙৰ পৰা কিমানখিনি দূৰত্বত গাড়ীখন ৰৈছে, আৰু ছোৱালীজনী গৈ আছে জেব্ৰা ক্ৰচিঙেদি, আৰু গাড়ীখন ৰৈছে ক'ত চাওক, লক্ষ্য কৰক কেনেদৰে ল'ৰাজনক ফচুৱা হৈছে। আৰে ছোৱালীজনীয়ে মিছা অভিযোগ দিবৰ কাৰণে পুলিচ ষ্টেচনলৈ ল'ৰাজনক লৈ গ'ল, কিন্তু তাত ল'ৰাজনৰ কথা পুলিচে প্ৰথমতে শুনা নাছিল। ল'ৰাজনে বহুত হাতজোৰ কৰি কোৱাৰ পাছতো শুনা নাছিল। যেতিয়া CCTV ফুটেজখিনি দেখুওৱা হ'ল তেতিয়া ল'ৰাজনক শুদ্ধ বুলি ভাবি ছোৱালীজনীৰ ওপৰত কেছটো দিয়া হ'ল, আৰু বৰ্তমান ছোৱালীজনী পুলিচৰ জিম্মাত আছে। আমি বিচাৰোঁ যে কেব ড্ৰাইভাৰজনে ন্যায় পাওক, আৰু এনেদৰে মনোভাৱবোৰ বৰ্তমান ত্যাগ কৰক, যে ছোৱালী হ'লেই যে শুদ্ধ হ'ব, ল'ৰা হ'লেই যে ভুল হ'ব, এইখিনি মনোভাৱ বৰ্তমান এৰি চলাটো দৰকাৰ হৈ পৰিছে। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদিহে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।